वेलकम बैक माय चैनल। आज ये संडे तो संडे ब्लॉग्स में आप लोगों का स्वागत है। चलो ঘূৰিয়ে আজি এটা বজাত সকলো দোকান বন্ধ কৰি দিব। সো ব্লগ এতিয়াই যাম আৰু এটা ঠাইত কলপাৰৰ ওচৰে পাজৰে হাৱা খাবলৈ ঠাণ্ডা ঠাণ্ডা সব ভিডিঅ'টো শুরু কিয়া যায়। মোৰ হায়াবুসা মই এইটোৱে লৈ যাম। চলো ৰেডি 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 কব মই ঘৰৰ পৰা ওলাইছোঁ। আহি মোৰ বন্ধু এজনক লগ কৰিলোঁ। লগত মোৰ বন্ধুটো যাব, বাসুদেৱ দাস ডেভেলপমেণ্ট। এইটো ঠাই আহি পালোঁ। এইটো হ'ল এই ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নৰনাৰায়ণ সেতু ব্ৰিজ। আৰু ইয়াতে ঠাইটো ইমান ধুনীয়া চাওক, আপুনি চাব পাৰে। এইফালে এই নদীটো ওচৰেদি গৈছে, ওচৰেদি পকী ৰাস্তা আৰু চাইডেদি পাহাৰ আছে। আৰু আবেলি হ'লে ঠাণ্ডা ঠাণ্ডা ৰিলেক্স হ'বলৈ আমি ইয়াতে আহোঁ। আৰু আজি যিহেতু ৰ'দত আহিছোঁ, অৱশ্য উপায়তো নাই, যিটো পেণ্ডামিক চিটুৱেশ্যন চলি আছে, আহিবই লাগিব। চ' চাই সেনে ক'ব ঠাইটো কেনেকুৱা লাগিছে। আৰু যদি আপোনালোকে ফুৰিব অহা নাই ইয়াতে, নিশ্চয় এবাৰ আহক। আৰু আমিতো আহিয়ে থাকোঁ, আমাৰ গোৱালপাৰা বাকীটো এটা আড্ডা মাৰা ঠাই একদম ভাল। চ' আপোনালোকেও আহিব। চ' চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু বেছি নকওঁ আৰু, লগ পাম আৰু এটা অন্য নতুন ঠাইলৈ নেক্সট ছানডে। চেক ইট আউট।